আজি আমি আসাম পলিটিক্সৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন চাওঁ আহক। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। এখন ৰাজ্যৰ ৰাজ্যপাল কাৰ এক অবিচ্ছেদ্য অংগ? ষ্টেট লেজিসলেচাৰ। অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? 14খন। স্বাধীনতাৰ মুহূৰ্তত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? তৰুণৰাম ফুকন। ভাৰতত জিলা ন্যায়াধীশক কোনে নিযুক্ত কৰে? দ্য গভৰ্ণৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্ত কৰে? দ্য প্ৰেচিডেণ্ট। এখন ভাৰতীয় ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? দ্য প্ৰেচিডেণ্ট। অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কেতিয়া গঠন কৰা হৈছিল? 1921 চনত। ৰাজ্যিক নিৰ্বাচন আয়োগ অসমত কেতিয়া গঠন কৰা হৈছিল? 1994 চনৰ মে'ত। কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? জয়ৰাম দাস দৌলত ৰাম। কোন সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল? তেজপুৰৰ পৰা। অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? হৰিশংকৰ ব্ৰহ্ম। ভাৰতীয় ৰাজ্য এখনৰ প্ৰথমগৰাকী অসমৰ ৰাজ্যপাল কোন আছিল? বিষ্ণুৰাম মেধি। অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 7 এপ্ৰিল 1937 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বাবু বসন্ত কুমাৰ দাস। অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? মহম্মদ ছালেহ আকবৰ হাইদৰী। 1921 চনত অসমৰ প্ৰথম ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছিল? ছাৰ নিকোলাছ বেল। 1952 চনত অসমত প্ৰথম লোকসভা নিৰ্বাচনৰ পৰা লোকসভাৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা কোন আছিল? বনিলী খংমেন। অনুসূচিত জনজাতিৰ বাবে অসমৰ কিমানটা লোকসভা সমষ্টি সংৰক্ষিত? 2খন। অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? কৰিমগঞ্জ। অনুসূচিত জনজাতিৰ বাবে অসম বিধানসভা সংৰক্ষণৰ সমষ্টি তলৰ কোনটো? মাজুলী। অসম বিধানসভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? 7 এপ্ৰিল 1937। কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি জনা যায়? বিষ্ণুৰাম মেধি। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব।